আজি দৈয়াং অঞ্চলৰ এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় মিলিত তৰাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ শ্ৰেণী অনুসৰি ছাত্ৰ ছাত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা 4খন প্ৰাচীৰ পত্ৰিকা শুভ উন্মোচন কৰা হয়। উন্মোচক হিচাপে দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, গোলাঘাট জিলা হাইস্কুল শিক্ষক সন্থাৰ পৰীক্ষা পৰিষদৰ সম্পাদক, গোলাঘাট জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ গগৈ, মেৰাপানী টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন বৰা, গমাৰিগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপেন ঠেঙাল, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ চাংমাই, মিলিত তৰাণী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নুমল গগৈ আৰু অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিজ্ঞানগাৰত বিজ্ঞানৰ কিছু প্ৰদৰ্শন কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী অৰূপ হাজৰিকাই আগবঢ়াই এক গাম্ভীৰ্যপূৰ্ণ বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। মিলিত তৰাণী উচ্চ মাধ্যমিক বিদ্যালয়লৈ বিদ্যালয়ৰ প্ৰধান অৰূপ হাজৰিকা ডাঙৰীয়াই আমন্ত্ৰণ জনালে। এই দৌৰটোত বিশেষকৈ মেট্ৰিক পৰীক্ষা চলি থকা অৱস্থাত এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল ইউনিভাৰ্চিটিলৈ যাব লগা হৈছে, প্ৰধান শিক্ষকো যাব লগা হৈছে। তো এই সময়ছোৱাটো বাকী অন্যান্য যিসকল শিক্ষক আছে তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক লৈ 6, 7, 8, 9 4খন প্ৰচাৰ পত্ৰিকা ক্লাছ ভিত্তিক তেখেতলোকে উলিয়ালে আৰু এইখিনি উন্মোচন কৰিবৰ কাৰণে মোকো নিমন্ত্ৰণ জনালে। দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰবীণ গগৈ ডাঙৰীয়াকো আমন্ত্ৰণ জনালে, জনজাতি হাইস্কুলৰ দীপেন ঠেঙাল ডাঙৰীয়াকো আমন্ত্ৰণ জনালে। আমি চালোঁ বৰ সুন্দৰভাৱে তেখেতসকলে এই সময়খিনি সদব্যৱহাৰ কৰিছে, তাক আমি প্ৰশংসা নকৰি নোৱাৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে যিবিলাক আমাক সামগ্ৰী, বিজ্ঞান সামগ্ৰী এই বিদ্যালয়খনত প্ৰদান কৰিছে তাক তেখেতসকলে সঠিকভাৱে ব্যৱহাৰ কৰিছে। আজি 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল নাই, তেওঁলোকে অধ্যয়নত আছে, যিহেতু মেট্ৰিক পৰীক্ষা চলি আছে। তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে 9ম শ্ৰেণীৰ ক্লাছ 8ৰ এই ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আৰু বিজ্ঞানৰ আৰু অংকৰ যিবিলাক তেওঁলোকক মডেল হওক বা অন্যান্য সা সামগ্ৰী দিছে শৈক্ষিক সামগ্ৰী হিচাপে, এইখিনি তেখেতসকলে আমাক প্ৰদৰ্শন কৰিছে। প্ৰদৰ্শন কৰাৰ লগে লগে তেখেতসকলে ব্যাখ্যা কৰিছে, খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে। ইয়াৰ পৰা আমি এটা কথা গম পাইছোঁ যে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেখেতলোকে এটা সঠিক শিক্ষা দিছে আৰু চৰকাৰে যি সামগ্ৰী, শৈক্ষিক সামগ্ৰী বিদ্যালয়খনলৈ দিছে এই সামগ্ৰীসমূহৰ এটা সঠিক মূল্যায়ন হৈছে। গতিকে সেইখিনি ইয়াত দেখি বৰ ভাল লাগিলে। তাতে আৰু বাৰ্ষিক কেৰিয়াৰ তেখেতসকলৰ এটা ফলাফলৰো এখন সভা কৰিছে। 3টা বিষয়ৰ ওপৰত লৈ তেখেতসকলে আজি যিখিনি ইয়াত আয়োজন কৰিলে সঁচাই বৰ আপ্লুত হ'লোঁ, ভাল লাগিলে। বিদ্যালয়খনে দোপে আগবাঢ়ি যোৱা দেখি ভাল লাগিলে। আৰু এটা কথা আমি খুবেই ভাল দেখিছোঁ যে যিবিলাক ব্যক্তিগত বিদ্যালয়ত যিবিলাক সাধাৰণতে কাৰ্য চলে সেইবিলাক ইয়াত চলাৰ উপৰিও আৰু অন্যান্য এনেকুৱা কিছু কাৰ্যসূচী তেখেতসকলে লৈছে যিবিলাক আচলতে কোনোবাই নেদেখিলে উপলব্ধি কৰিব নোৱাৰে। আমি দেখিছোঁ, যথেষ্ট উপলব্ধি কৰিছোঁ, ভাল লাগিছে। ধন্যবাদ। উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি পদক্ষেপ, আমি এই পদক্ষেপখিনি শলাগ লৈছোঁ। যিহেতু বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত অগ্ৰসৰ কৰাবৰ কাৰণে যিখিনি পদক্ষেপ লৈছে, বহু ভাল পদক্ষেপ লৈছে। আজি 4খনকৈ ক্লাছ ভিত্তিক প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰি আমাৰ হতুৱাই উন্মোচন কৰালে, আমি ভাল দেখিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ দিশত সাহিত্যৰ দিশত চৰ্চা কৰিবৰ কাৰণে পৰিৱেশ পালে, আমি খুবেই ভাল দেখিছোঁ, ভাল লাগিছে। আৰু বিজ্ঞানগাৰ আমি পৰিদৰ্শন কৰিলোঁ। বিজ্ঞানগাৰত ছাত্ৰ ছাত্ৰীসকলে
সুন্দৰভাৱে ডেফিনেশ্যন দি প্ৰতিটো বিষয়ৰ ওপৰত আমাক বুজাই দিলে, সেইটো আমি ভাল দেখিলোঁ। আৰু বিদ্যালয়খনৰ চৌপাশ চালোঁ যে কিছুমান পেলনীয়া সামগ্ৰীৰে সুন্দৰভাৱে সৌন্দৰ্য বৰ্ধন কৰি ৰাখিছে, সেইটো ভাল দেখিছোঁ। ফুলদানিবিলাক সুন্দৰভাৱে সজাই থৈছে আৰু পেলনীয়া সামগ্ৰীবিলাক টায়াৰবিলাকৰ সদায় বটলবিলাকৰ সদায় সুন্দৰভাৱে সজাই মেলি এটা পৰিৱেশ তৈয়াৰ কৰিছে। ছাত্ৰ ছাত্ৰীসকলক পেলনীয়া সামগ্ৰীৰ দ্বাৰা যে কিবা কাম কৰিব পাৰি সেই কথাটো তেখেতসকলে শিক্ষা দিছে, সেইটো এটা ভাল লাগিলে। গতিকে আমি বিদ্যালয় পৰিয়ালবৰ্গক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি মিলিত তৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈ শ্ৰেণীভিত্তিক তেওঁলোকে প্ৰাচী পত্ৰিকা প্ৰস্তুত কৰিছিলে যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা, আৰু আজিৰ সেই প্ৰাচী পত্ৰিকাকেইখন আমি উন্মোচন কৰাইছোঁ। আৰু উন্মোচন কৰাবৰ বাবে আমাৰ মেৰাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নগেন বৰা ছাৰ, দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অসম হাইস্কুল শিক্ষক সন্থা গোলাঘাট জিলাৰ পৰীক্ষা পৰিষদৰ সম্পাদক প্ৰবীণ গগৈ ডাঙৰীয়া আৰু জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপেন ঠেঙাল ডাঙৰীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৰৎ চাংমাই ডাঙৰীয়াকে প্ৰমুখ কৰি যথেষ্ট গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা আমি উন্মোচন কৰা হয়। আৰু লগতে আমাৰ যি বিজ্ঞানাগাৰত আমাৰ ছায়েন্স সামগ্ৰীৰ প্ৰদৰ্শনৰ এটা কাৰ্যসূচী লোৱা হয়।